যিসকল ছাত্ৰ ছাত্ৰীয়ে 2025 বৰ্ষত মেট্ৰিক পৰীক্ষা বা হাই ছেকেণ্ডাৰী পৰীক্ষা দিবা তেওঁলোকে নিশ্চয় জানা যে ফেব্ৰুৱাৰী 15 তাৰিখ মানৰ পৰা পৰীক্ষা। তো এতিয়া তোমালোকে যদি দিন হিচাপে গণনা কৰা তেনেতে তোমালোকৰ হাতত মাত্ৰ 30 দিন আছে আৰু এই 30 দিনত ভালকৈ পঢ়ি 85ৰ পৰা আৰম্ভ কৰি 95% লৈকে কৰিব পাৰিবা। কিন্তু তাৰ এটা সঠিক কৌশল আছে। তোমালোকলৈ কোৱা 30 দিনৰ গোপন কৌশলটো যদি ফলো কৰা তেনেতে মেট্ৰিক পৰীক্ষা বা হাই ছেকেণ্ডাৰী পৰীক্ষাত ভাল ৰিজাল্ট লাভ কৰিব পাৰিবা। আৰু এই 30 দিনৰ কৌশল কেইটা যদি ফলো কৰা তেনেতে 0%ৰ পৰা 85% লৈকে লাভ কৰিব পাৰিবা মেট্ৰিক পৰীক্ষা বা হাই ছেকেণ্ডাৰী পৰীক্ষাত। কিন্তু তাত তোমালোকলৈ কেইটামান চৰ্ত থাকিব যিবিলাক তোমালোকে মানি চলিব লাগিব আৰু সেইমতে যদি তোমালোকে চলা সেইমতে ষ্টাডি কৰা তেতিয়া কিন্তু তোমালোকে 0%ৰ পৰা 85% পোৱাটো সম্ভৱ হয়। তো তাৰ কাৰণে তোমালোকে তিনিটা ৰুল ফলো কৰিব লাগিব। প্ৰথমটো ৰুল হ'ল ফলো প্ৰপাৰ ৰুটিন। তোমালোকে প্ৰপাৰ ৰুটিন ফলো কৰিব লাগিব। আৰু দ্বিতীয়টো হ'ল এভইড ছ'চিয়েল মিডিয়া। ছ'চিয়েল মিডিয়া এভইড কৰিব লাগিব। আৰু শেষৰটো হৈছে মেক ষ্টাডি প্লেন। এই তিনিটাৰ বিষয়ে আমি ধুনীয়াকৈ এক্সপ্লেইন কৰি দিম কেনেকৈ কি কৰিব লাগিব। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে ভিডিঅ'টো চাবা। তোমালোকৰ বাবে বহুতেই ইম্পৰ্টেণ্ট এই ভিডিঅ'টো। প্ৰথম তোমালোকৰ আছিল প্ৰপাৰ ৰুটিন। প্ৰপাৰ ৰুটিন তোমালোকে 24 ঘণ্টাৰ ভিতৰত 8 ঘণ্টা টোপনি, 10 ঘণ্টা পঢ়া, 6 ঘণ্টা অন্যান্য। এই ৰুটিনটো তোমালোকে 30 দিনৰ বাবে ফলো কৰিব লাগিব। এতিয়া তোমালোকে ক'ব পাৰা যে 8 ঘণ্টা টোপনি, 10 ঘণ্টা পঢ়া, 6 ঘণ্টা অন্যান্য এইকেইটা কেনেকৈ আমি কি কৰিম। তো এই সময়খিনি তোমালোকে ফলো কৰাৰ সঠিক নিয়মো আমি ক'বলৈ গৈ আছো। তাৰপিছত তোমালোকৰ কি আছিলে এভইড ছ'চিয়েল মিডিয়া। দ্বিতীয়টো আছিল ছ'চিয়েল মিডিয়া। তো ছ'চিয়েল মিডিয়া মানে কিছুমান এনেকুৱা বহুত ষ্টুডেণ্ট আছে যিয়ে গেমৰ নামত ফ্ৰী ফায়াৰ, পাবজি এনে ধৰণৰ গেমবোৰত তেওঁলোকে টাইম স্পেণ্ড কৰি থাকে। তো তোমালোকে এই 30 দিনৰ বাবে গেম এভইড কৰিব লাগিব। নেক্সট এটা মেজৰ প্ৰব্লেম হৈ আছে ইনষ্টাগ্ৰাম। ইনষ্টাগ্ৰামৰ পৰাও তোমালোকে হাত সাৰি থাকিব লাগিব। আৰু ফেচবুক, ইউটিউব আৰু বহুতে ফ্ৰেণ্ডলৈ মেছেজ কৰি থাকে বা কল কৰি থাকে। গাৰ্লফ্ৰেণ্ড, বয়ফ্ৰেণ্ড সেইবিলাক ৰিলেশ্যনশ্বিপৰ পৰাও তোমালোকে 30 দিনৰ বাবে একদম দূৰত থাকিব লাগিব বা এভইড কৰিব লাগিব। এইবিলাক তেতিয়াহে তোমালোকে সঠিকভাৱে সেই 30 দিনৰ পঢ়া শুনা কৰিব পাৰিবা। তো তোমালোকে ছ'চিয়েল মিডিয়াটো বুজি পাইছা। গেম, ইনষ্টাগ্ৰাম, ফেচবুক এইবোৰ এভইড কৰিব লাগিব। আৰু অলাগতিয়াল মেছেজবোৰ তোমালোকে কাৰো লগতে টাইম স্পেণ্ড নকৰিবা। লগতে ইউটিউবটো তোমালোকে ইউজ কৰিব পাৰা যদি পঢ়াৰ ক্ষেত্ৰত ইউজ কৰা। বহুতে কিন্তু ইউটিউবৰ পৰা প্ৰি ফাইনেল এক্সামৰ পেপাৰ ছল্ভ কৰা চাই। তো তোমালোকে তেনেকুৱা ৱেত চাব পাৰা। কিন্তু তোমালোকে যদি মোবাইলত 5 মিনিট পঢ়া ভিডিঅ' চাই 10 মিনিট আধা ঘণ্টা ইনষ্টাগ্ৰাম, ফেচবুক চাই ফুৰা তেতিয়া কিন্তু তোমালোকৰ নহ'ব। তেনেকুৱা হ'লে কিন্তু তোমালোকে নোৱাৰিবা 30 দিনৰ 85% পাবলৈ। তাৰ পিছত শেষত আছিলে ষ্টাডি প্লেন। এই 30 দিনৰ বাবে ষ্টাডি প্লেন বনাব লাগিব। ষ্টাডি প্লেনটো তোমালোকৰ বেষ্ট আৰু তোমালোকে যোনটো ষ্টাডি প্লেন বনাবা এই ষ্টাডি প্লেনটো কাকো শ্বেয়াৰ কৰি নাথাকিবা। কাকো শ্বেয়াৰ কৰিব নালাগে কিয় কৈছো, কাৰণ আজিকালি মানুহে কিন্তু মানুহৰ ভালটো নিবিচাৰে। যেতিয়া তুমি তোমাৰ ষ্টাডি প্লেনটো বেলেগক কৈ ফুৰিবা তেতিয়া বেলেগে তোমাক এটা নেগেটিভ এনাৰ্জি দি দিব। আৰু সেই নেগেটিভ এনাৰ্জিটোৱে তোমাৰ কনচিয়াছ মাইণ্ডটো ডিষ্ট্ৰয় কৰি পেলাব। আৰু তোমাৰ পঢ়া শুনাৰ প্ৰতি মনোযোগ নাইকিয়া হৈ যাব। গতিকে তুমি কি পঢ়ি আছা, আগলৈ কি পঢ়িবা, কি প্লেন বনাইছা, কিমান পাৰ্চেণ্ট কমপ্লিট কৰিলা সেইবিলাক তোমাৰ ফ্ৰেণ্ডক বা ওচৰ চাবৰীয়াক মানুহক কৈ নুফুৰিবা। তুমি কি পঢ়িছা তুমি নিজে জানা। ভালকৈ পঢ়া, তোমাৰ নিজৰ ভৱিষ্যতৰ কাৰণে পঢ়িবা। কাৰোবাক দেখুৱাবলৈ নপঢ়িবা। নিজে নিজৰ ভৱিষ্যতৰ কাৰণে পঢ়িবা। এইটো হৈছে তোমালোকৰ এটা
ইম্পৰ্টেণ্ট পইণ্ট। এতিয়া মই তোমালোকক এটা এক্সাম্পল দি বুজাই দিছো। ধৰি লোৱা যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা দিবা সেইসকল ছাবজেক্ট আছে মেথছ, ছায়েন্স, আছামিজ, ইংলিছ, ছ'চিয়েল আৰু যাৰ যাৰ যোনটো ইলেক্টিভ ছাবজেক্ট আছে সেই ইলেক্টিভ ছাবজেক্টটো। যেতিয়া তোমালোকে ষ্টাডি প্লেনটো আমি কৈছিলো 10 আৱাৰ ষ্টাডি তোমালোকে কেনেকৈ মিলাবা এভৰিডে, অৰ্থাৎ প্ৰতিদিনে তোমালোকে 2 ঘণ্টাকে মেথছ প্ৰেক্টিছ কৰিবাই, কিয়নো মেথছ হৈছে এটা কনচেপচুৱেল ছাবজেক্ট। নেক্সট আছে ছায়েন্স। ছায়েন্সো তোমালোকে প্ৰতিদিনে 2 ঘণ্টাকৈ পঢ়িবা। ছায়েন্স আৰু মেথছ এই দুটা ছাবজেক্ট কনচেপচুৱেল ছাবজেক্ট হয়, সেইকাৰণে ভালদৰে প্ৰেক্টিছ কৰি পঢ়িবা। এই দুটা ছাবজেক্টত সদায় 2 ঘণ্টাকৈ সময় দিবা। নেক্সট তোমালোকৰ আছে আছামিজ। আছামিজত তোমালোকে সদায় 1.5 ঘণ্টাকৈ পঢ়িবা। নেক্সট 1.5 ঘণ্টা তোমালোকে ইংলিছ আৰু লগতে তোমালোকে 1.5 ঘণ্টা ছ'চিয়েল আৰু যাৰ যোনটো ইলেক্টিভ ছাবজেক্ট তাত 1.5 ঘণ্টা দিব লাগিব। এই 30 দিনত তোমালোকে কোনো দিনো বাদ নিদিয়াকৈ কণ্টিনিউ পঢ়িবা। সদায় 2 ঘণ্টা মেথছ প্ৰেক্টিছ কৰিব লাগিব, 2 ঘণ্টা ছায়েন্স পঢ়িব লাগিব, 1.5 ঘণ্টা আছামিজ পঢ়িব লাগিব, 1.5 ঘণ্টা ইংলিছ পঢ়িব লাগিব আৰু 1.5 ঘণ্টা ছ'চিয়েল পঢ়িব লাগিব আৰু তোমালোকে 1.5 ঘণ্টা ইলেক্টিভ ছাবজেক্টটো পঢ়িব লাগিব। টোটেল পঢ়িব লাগিব 10 ঘণ্টা সদায়। তোমালোকে 8 ঘণ্টা টোপনি মাৰিবা। তোমালোকে 8 ঘণ্টা টোপনি নামাৰিলে তেনেহ'লে কিন্তু 10 ঘণ্টা পঢ়িব নোৱাৰিবা আৰু তোমালোকে সদায় 10 ঘণ্টা পঢ়িবা আৰু তোমালোকে টাইমটো নিজে ছেট কৰি ল'বা। দিন ৰাতি ধৰি যিকোনো 10 ঘণ্টা পঢ়িবা, 24 ঘণ্টাৰ ভিতৰত 10 ঘণ্টা তোমালোকে পঢ়া শুনাত সময় দিবা। বাকী অন্যান্য 6 ঘণ্টা গা পা ধোৱা, ভাত খোৱা বা তোমালোকে ভাল পোৱা কামবোৰ অলপ কৰা আৰু যদি তোমালোকে 8 ঘণ্টা টোপনি, 10 ঘণ্টা পঢ়া, 6 ঘণ্টা অন্যান্য এই ৰুল কেইটা 30 দিনৰ বাবে ফ'ল' কৰা, তোমালোকে এটা ভাল ৰিজাল্ট কৰিব পাৰিবা নিশ্চয়। আশা কৰোঁ তোমালোকৰ বাবে এই ভিডিঅ'টো হেল্পফুল হ'ল। যদি হেল্পফুল হৈছে ভিডিঅ'টোত এটা লাইক কৰিবা আৰু লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰৰ বাবে ভিজিট কৰিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।